নমস্কাৰ বন্ধুসকল, মই মানস আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আমি বিহুৰ বিষয়ে সকলোৱে জানো হয় বন্ধুসকল। আমাৰ অসমীয়া বাপতিসাহোন ৰঙালী বিহুৰ সকলোৱেতো আমি জানোৱেই। বন্ধুসকল, এই ৰঙালী বিহুক 7 বিহু নামেৰেও বন্ধুসকল জনা যায় হয় বন্ধুসকল। মই এই 7 বিহুৰ ওপৰত এটি ভিডিঅ' বনাইছিলোঁ। তাতে মোৰ দুজনমান বন্ধুৱে মোক কমেণ্ট কৰি জনাইছিল যে চতুৰ্থ দিনা আমি যি তাঁতৰ বিহু হিচাপে আমি উদযাপন কৰোঁ ৰঙালী বিহু বা এই 7 বিহু, এই তাঁতৰ বিহুৰ ওপৰত এটি ভিডিঅ' বনাবলৈ মোক জনাইছিলে। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো আমি তাঁতৰ বিহুৰ বিষয়ে আমি আলোচনা কৰিম। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখিনিতে এটা কথা বন্ধুসকল, যদি মোৰ চেনেলটো আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো অল প্ৰেছ কৰিব, লগতে এটা লাইক কৰিবলৈ নপাহৰিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, তাঁতশালখন অসমীয়া জনজীৱনত এক এৰাব নোৱাৰা সম্বন্ধ আছে হয় বন্ধুসকল। অকল অসমীয়া জনজীৱন নহয়, আমাৰ যিটো আমাৰ জাতীয় উৎসৱ হয় বিহু, আমাৰ জাতীয় উৎসৱ, এই বিহুত আমাৰ তাঁতশালখনৰ এক এৰাব নোৱাৰা সম্বন্ধ আছে হয় বন্ধু। অকল বহাগ বিহু বুলি নহয়, কাতি বিহু, মাঘ বিহু, বহাগ বিহু, এই গোটেইকেইটা বিহুতেই তাঁতশালখনৰ এক এৰাব নোৱাৰা সম্পৰ্ক আছে হয় বন্ধুসকল। আমি সকলোৱে জানো যে বিহুত আমি অতিকৈ আপোনজনক, অতিকৈ প্ৰিয়জনক বা জ্যেষ্ঠজনক, ভাই ভাই বন্ধু, সকলোকে যদি আমি এখন বিহুৱান দিব নাপাওঁ তেতিয়া আমাৰ বিহু নালাগে হয় বন্ধুসকল। আৰু এষাৰ কথা আছে, আমি অসমীয়া বাপতিসাহোনৰ হেঁপাহৰ ৰঙালী বিহুত যদি আমি বিশেষকৈ এই ৰঙালী বিহুত যদি এখন বিহুৱান দিব নাপাওঁ বা এখন বিহুৱান দিয়া নাযায় তেতিয়াহ'লে কিন্তু বিহু নালাগে হয় বন্ধুসকল। বিহুগীতত বহুখিনি বিহুগীতত এই তাঁতশালৰ বিষয় লৈ উল্লেখ আছে বন্ধুসকল। যেনেকৈ মৰমৰ দিগেৰে হেঁপাহৰ বাণীয়ে বৈ থৈছোঁ বিহুৱান শুনি, ঠিক তেনেকৈ ধৰি লওক খিটিক খিটিক কৰি এই লাহৰী মাকো মাৰি থাকোঁতে, এনেকৈ বহুখিনি বিহুগীতত বন্ধুসকল তাঁতশালৰ বিষয়ে বিশেষকৈ উল্লেখ আছে বন্ধুসকল। আৰু এই তাঁতশালখনৰ যি ভূমিকা, বিহুৰ লগত যিটো ভূমিকা, এই ভূমিকাৰ বাবে তাঁতশালখনৰ যি আমাৰ ৰঙালী বিহু 7 বিহু নামেৰে জনা যায়, বা এই 7 বিহুত চতুৰ্থ দিনা বন্ধুসকল, এই 7 বিহুত চতুৰ্থ দিনা তাঁতৰ বিহুক থান দিয়া হৈছে। এই তাঁতৰ বিহুক চতুৰ্থ দিনা থান দিয়া হৈছে বন্ধুসকল। এই তাঁতশালখনৰ এই আমি যি বিহুত পৰম্পৰাগতভাৱে যি আমি বিহুৱান যাচা হয়, এই বিহুৱান যাচাৰ ক্ষেত্ৰত বন্ধুসকল অসমৰ জীয়ৰী বোৱাৰী সকলোখিনিয়ে প্ৰায় ফাগুন মাহৰ পৰাই তাঁতশালখনৰ উঠি পৰি লাগে, ৰাতি দিন একাকাৰ কৰি বন্ধুসকল উঠি পৰি লাগে যে সময়মত বিহুৱানখন বৈ কমপ্লিট কৰিব লাগিব, মৰমৰ আপোনজনক এখন বিহুৱান দিয়া বা পৰিয়ালৰ জ্যেষ্ঠজনক এখনি বিহুৱান দিয়া বা মিতিৰ কুটুম যিমানখিনি আছে সকলোখিনিক এখন বিহুৱান দিয়াৰ হেঁপাহেৰে প্ৰায় ফাগুন চ'ত এই দুমাহ সম্পূৰ্ণ অসমৰ বোৱাৰী জীয়ৰী সকলোৱে উঠি পৰি লাগে বন্ধুসকল। এই বিশেষ ভূমিকা থকাৰ বাবে 7 বিহুত বন্ধুসকল চতুৰ্থ দিনা তাঁতৰ বিহু হিচাপে থান দিয়া হৈছে। এইখিনি আৰু এটা কথা বন্ধুসকল, অকল এই বিহুৱানতে কিন্তু বন্ধুসকল এই তাঁতশালখন সীমাবদ্ধ থকা নাই বন্ধুসকল। এটা বিশেষ কথা আছে বন্ধুসকল, মই বাহিৰলৈ গৈছোঁ বহু সময়ত, বাহিৰতো আমি গম পাই আহিছোঁ যে বাহিৰত কয় যে অসমীয়া মানুহে, অসমীয়া মহিলাসকলে নিজেই কাপোৰ বৈ নিজেই পিন্ধে। এইটো এটা বহুত গৌৰৱৰ কথা আমাৰ বিষয়লৈ বন্ধুসকল। অসমীয়া মহিলাসকলে নিজেই তাঁত বৈ নিজেই কাপোৰ পিন্ধে, লগতে আজিকালি চুৰিয়া, গামোচা, চেলেং ইত্যাদি, আজিকালি চাউথ লং পেণ্টো বন্ধুসকল ঘৰতে বৈ পিন্ধাৰ এটা ব্যৱস্থা হৈছে। গতিকে বন্ধুসকল, অকল বিহুতে আমাৰ এই তাঁতশালখন সীমাবদ্ধ থকা নাই। এই তাঁতশালখনে এতিয়া বন্ধুসকল ওচৰ চুবুৰীয়া ৰাজ্যসমূহতো এখন বৃহৎ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে বন্ধুসকল। অসমীয়া পাট মুগা বুলি ক'লে অকল অসমতে বা অকল ভাৰতবৰ্ষতে নহয় বন্ধুসকল, বিদেশতো এতিয়া বিশেষভাৱে চাহিদা পাইছে বন্ধুসকল। অসমৰ জাতীয় উৎসৱ বিহুৱে অসমীয়াৰ জাতিৰ, অসমত বাস কৰা জাতি ধৰ্মৰ বৰ্ণ নিৰ্বিশেষে সকলোকে একগোট কৰি ৰখা, অসমীয়াৰ জাতিৰ সংস্কৃতি সভ্যতাৰ ভাতৃত্ববোধ, এই সকলোখিনি একগোট কৰি ৰখাৰ কিন্তু বিহুৱে এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে বন্ধুসকল। ইয়াৰ লগতে সকলো একগোট কৰি একেলগে বান্ধি ৰখা যিডাল মৰমৰ এনাজৰী, এইডালো কিন্তু অধিক মজবুত কৰি ৰাখিছে বন্ধুসকল। গতিকে বন্ধুসকল, আমি বিহুক পাহৰিব নালাগে আৰু বিহুক আমি উচ্চ আসন দিব লাগে বন্ধুসকল। লগতে বন্ধুসকল, তাঁতশালখনৰ কিন্তু ভূমিকা ইয়াত কম নহয়। আজিলৈ বন্ধুসকল আহোঁ, ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু লগতে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো অল প্ৰেছ কৰি থ'ব বন্ধুসকল। আজিলৈ আহোঁ বন্ধুসকল, জয় আহোঁ।